আজি এক বিশেষ শুভ কামৰ কাৰণে আমি আহি আছোঁ আমাৰ গুৰুজনাৰ ওচৰলৈ আৰু এতিয়া এয়া গুৰুজনাৰ ঘৰ আহি পালোহি আৰু সেই বিশেষ কামটো হৈছে আজি আমাৰ ছোৱালীজনী বিয়াৰ দিন বাৰ ল'বৰ কাৰণে গুৰুজনাৰ ওচৰলৈ আহিছিলোঁ আৰু এতিয়া দিন বাৰ লোৱা হৈ গ'ল। তাৰপিছত এইফালে আমাৰ ছোৱালীজনী নতুনকৈ হ'বলগীয়া মাক আৰু দেউতাক যিহেতু ওচৰতে থানভাগ আছিল, থানভাগতো চাকি বন্তি জ্বলাই সেৱা এভাগ জনাই ল'লোঁ আৰু ওচৰতে ধৰ্মঘৰো আছিল, ধৰ্মঘৰতো চাকি বন্তি জ্বলাই সেৱা এভাগ জনাই ল'লোঁ আৰু এনেকৈয়ে আমাৰ বিয়াৰ দিন বাৰ ল'বৰ কাৰণে আমি গুৰু ঘৰলৈ আহোঁ আৰু সকলোৱে নিয়মবিলাক বেলেগ বেলেগ দিয়কচোন। তাৰপিছত গুৰু ঘৰৰ পৰা আহিলোঁ, ওচৰতে আমাৰ জেঠাইগৰাকীৰ ঘৰ আছিল, জেঠাইগৰাকীৰ ঘৰলৈ আহিলোঁ। এয়া জেঠাই ঘৰত ভাত পানী যোগাৰ কৰিছে। তাৰপিছত চাহ খালোঁ, চাহ খোৱাৰ পিছতেই কিন্তু ভাত খালোঁ। ভাত খোৱাৰ ভিডিঅ' কৰিবলৈ পাহৰিয়ে থাকিলোঁ, পিছতহে মনত পৰিছে যে ভিডিঅ' কৰিবলৈ থাকি গ'ল। বাৰু যি কি নহওক, এয়া আমাৰ জেঠাইৰ লগত অলপ কথা বতৰা পাতিলোঁ, তাৰপিছত ঘৰলৈ উভতিলোঁ। আজিলৈ ইমানেই, বাই।